सफर कैसा है ये सफर वेलकाम बैक टू यूट्यूब चैनल देवाशिष अन्य এটা ভিডিঅ' আপোনাক স্বাগতম দিলোঁ। আজি যাব লৈছোঁ মইনাপুখুৰী আৰু আপোনালোকক দেখাম দাদাকক যে গৈছিলোঁ সিদিনা তাৰে কান্দিতে মইনাপুখুৰী আৰু আপোনালোক দেখাম। আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈ। এতিয়া আমি ওলাই চলাই ল'লোঁ বঢ়িয়াকৈ আৰু আমি চাইকেল লৈয়ে যাম। বেছি কিলোমিটাৰ নহয়, 12 কিলোমিটাৰ 12 কিলোমিটাৰমান হ'লেও 2 ঘণ্টা 2.5 ঘণ্টামান লাগিব। সেই আছে না আপ আছে না এই আপোনাক দেখাই যাম ভিডিঅ'টো শেষলৈ চাই যাব। গাইজ সকল এতিয়া মেইন হৈ পাই গ'লোঁ আমি। এইটো চিধা গেলি নিকাচি এখন খটা পায় আৰু তাৰপৰা আমি এতিয়া ঘূৰি দাদাগোক যাম আৰু সিফালে মইনাপুখুৰী হয় চলি আহিছোঁ। শিশু হৈ খেলে সাধু কথা পোহৰি হৈ উমলে তাই ওলা হৈছে ভাল পাব আৰু আগলৈ হৈ যাওক। আৰু আজি বহুত কষ্ট হ'ব গাইসকল। যিমানে যাই আছোঁ সিমানে আপ হৈ যাইছে আৰু আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো শেষলৈ একদম শেষলৈ হৈ যাব। শেষৰখিনি গাইসকল এই পিচটো দি যাব মইনাপুখুৰী আৰু এইটো ব্লকটো দি যাব দাদাগোক আৰু আমি যি চিধা মইনাপুখুৰী জুখিব কোনে সুপ্ত নয়নৰে গুপুত অভিমান বুজাব কোনে স্মৃতি কোমল গাইসকল অসম আহিছোঁ ৰ'ব আৰু পাহাৰৰ মাজত পানী দেখছি অসতো অসয় টাৰ্ণিং লগতে চাই যাওক কেনেকৈ পেডেল মাৰি আঙু কেনেকৈ মাৰিব চেইন ছিঙি যাব গাইসকল। উঠিব মানে ষ্টাৰ্টিংটো তাৰ উঠিব নোৱাৰোঁ গাইসকল একদম আৰুতো আছে অসম নোৱাৰোঁ কেনে অস দেখছি গাইসকল এখন 12 ফ্ল'ৰটো আৰু উঠা আছে সেইটো কেনে অস আৰু চাইকেল লৈ ল'লোঁ। তাতে আমি চকটো যি দেখাইছোঁ চকটোত খাই ঠাণ্ডা খালোঁ ঠাণ্ডা খাই চিকৰটো চিকৰ মেইন গাইসকল চিকৰ খালে অলপমান বস্তু হয়। এতিয়া চিকৰটো খাই কিনে আৰু গাই চাই আছোঁ আৰু গাইছ আবাৰ কৈছোঁ দিয়ক আবাৰ গাড়ী লৈ আহিছোঁ চাই দিয়ক গাইছ এতিয়া গেছৰ খাব আমি যাওঁ আৰু কেইটামান ফটো উঠি আমি গাইসকল এতিয়া আমি চাইকেলখনেই তাতে তলত থৈ বুলি যাই আছোঁ। চাইকেল লৈ ভানৰে অসমস্ত কিন্তু এতিয়া বুলি যাই আছোঁ বুলি যাতে ভাগা দিছে আৰু চাইকেল লৈ सफर कैसा है ये सफर मंजिलों की न है कोई खबर सफर कैसा है ये सफर मंजिलों की न है कोई खबर पाम বুলি ভাবিছোঁ আৰু পাম বেছি দূৰ নাই। हो गई जो फर्ज से भरा था बस्ता वो भी खाली हो गया बुरा है जमाना तू चल टकर न कर अगर मगर कैसा है ये सफर मंजिलों की न है कोई खबर सफर कैसा है ये सफर চলো আর কাম নাই এটা বলাতো বেছি কাম নাই। এই বল এটা বাচ্চা গরম লসি বলে খায় এতিয়া বৰ্তমান বঢ়িয়া লাগিছে। গৰম গৰম অভিনৱ হৈছে
আৰু কেনে লাগিছে তালুখান গৰম লাগছি না আলুখন পৰি গৈছে মই বৰ্তমান অলপ দেৰিকৈ কলা বোকাটো লৈ আহিছে কলাটো লৈ যাব আৰু তোমাৰ কেনে লাগছে কিমান ভাল লাগছে না সময় দেখা না যাবি আহি ভাল লাগছে না তোৰ আহি ভাল লাগছে মজা লাগছে মানুহ বহুত আছে মোৰো মজা লাগছে বেলেগ মোৰো গাইসকল আপি কিন্তু আছে গাইসকল মন্দিৰটো আহিবলৈ এইটো মন্দিৰটো চাওক আৰু গাইসকল ভিউ চাওক কি ধুনীয়া ভিউ বজাই থকা আগলৈ চাই যাওক গাইসকল আহিব পৰা নাই চাউলা আহিব পৰা নাই আৰু তামোল আহিব পৰা নাই আমিতো আহিলে কেনে ঘামে থৈ গৈছে আৰু চাওকচোন আৰু ভিউ 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 কল উঠি উঠি আহিলোঁ চাওক গাইসকল গোৱা আৰু এইটো আমাৰ চেৰিয়া আৰু এই পাহাৰ নাম পাহাৰ আৰু এইটো মন্দিৰটো এই গেছেৰি আৰু সেই পাহাৰখন আমি কিমান ওপৰত আছোঁ গেছল আহি এতিয়া ভাল লাগে ওপৰত আহি পালে আৰু গাইসকল ভাল লাগি যায় হেন্দি আহিছিলোঁ ইতে ভাল লাগে হেন্দি মজা सफर कैसा है ये सफर গাইসকল এতিয়াও মন্দিৰ আছে উদ্যা এই সব কপলি আৰু ভৰি গৈছে চাওকচোন ভৰি আৰু এইফালে এতিয়া ওপৰলৈ যাই দেখাই আছোঁ কেনে লাগিব আৰু ওপৰ গাইসকল ওপৰলৈ একদম ওপৰত চাম পাহাৰৰ ভিউ চাওক গাইসকল কি ধুনীয়া ভিউ আৰু ওপৰতো মন্দিৰ আছে গাইসকল এতিয়া আমি এই জংঘলৰ মাজে মাজে যাই আছোঁ আমি নদীটো এই পুখুৰীটো পাই গ'লোঁ এতিয়া নদীক যাম নদীও এটা আছে সেইফালে নদীটো দেখাই আছোঁ আপোনালোকক দেখছেন না গাইছ চাৰিওপাকে পাহাৰৰ মাজত নদী যাবলৈ গাইসকল এইটো ৰাস্তাইদি যাই আছোঁ আমি নদীক লৈ কিন্তু ঠাণ্ডা ঠাণ্ডা পানী দেখছোন না পিছলা ৰাস্তাটো আৰু যদি বৰষুণ দিয়ে কেনে আহিব লাগিব ভৰি কেনে আহিছে চেণ্ডেল হৈয়ে লৈছোঁ গাইসকল লান পতা কিন্তু যামেই তাকে কিন্তু তাকে যাই ভালে লাগে মজাই বেলেগ আৰু বহুত মানুহ আছে এতিয়া দেখাই নাই তাতে নদীত গা চা যাব ধুই থাকে গাইসকল আৰু অন্য থাকে জংঘল ভিউটো বঢ়িয়া লগা হয় জংঘল নাথাকিলে গাইসকল জংঘলৰ মাজে মাজে ৰাস্তা আহিব লাগিব সোনকালে ইয়াতে যাই আছে গোটেইকেইটাই গাইসকল এতিয়া বঢ়িয়াকৈ যাই আছোঁ পতাই দি সেইলাখন গাইসকল এতিয়া আমি আহি পালোঁ এই নদীটো এই পানী আহি আছে পূৰা শিলৰ পানী শিল মাজে মাজে দবাগে পাহাৰ দাৰাগুৰ নিচিনাই কিন্তু সৰু সৰু নদীটো শিলৰ মাজে থকা কাপোৰ চাপোৰ অনা নাই কিন্তু বঢ়িয়া একদম অলপ জিকা ধনমণি মৰমৰে ভাৰ কিমান জুখিব কোনে সুপ্ত নয়নৰে বুকুত বুজাব কোনে আমি গোটেই লগ হৈ আছোঁ এইটো হৈছে বাপু ই বহি আছে পানী ভৰাই যায় পানী বঢ়িয়া আমি যাওঁ গোটেইকেইটাই প্ৰাণ বাৰুদৰ গানে এখন ক্লান্ত নদীৰ সীমনাধাকাৰ এখন ক্লান্ত নদীৰ সীমনাধাকাৰ তিনিখন আকাশত গিৰিজোন গাইসকল এতিয়া আমি আহিলোঁ আৰু তাতে বিচাৰি দেখোঁ আৰু আমি হয়তো বেলেগ ৰাস্তা দি এনেকৈ যাই আছোঁ ওপৰেদি চেৰিনে গাইসকল ইয়াতে মানে যাই আছোঁ জাগাত সকল আমি এতিয়া তল আহিব আমি কিবা কৰতে দিছিলোঁ তাতে দিছিলোঁ এতিয়া তল আহিব তলৰ মানুহ ইমান নাই পোৱা মানুহ গাইসকল বেছি হয় এতিয়া আমি বঢ়িয়াকৈ যাই থাকোঁ ঘৰক লগিন আৰু অলপ দেখুৱাবলৈ
চলটোৰ লগত আহি কিবা কিবি খালোঁ ভাজা চাজা খালোঁতে বেলেগ মোৰ হৃদয় ৰামধেনু গাইসকল এতিয়া আমি নামি আহিছোঁ আৰু গাইসকল আপোনালোকে যদি আহোঁ খুজিছে মইনা পুখুৰী গুগল মেপত মাৰি দিব আহি যাব গুগল মেপত মাৰি দিব মইনা পুখুৰী আহি যাব আৰু এইখন যে পাহাৰখন আছে সেইখন পাহাৰকে আমি গৈছিলোঁ আৰু এতিয়া গাইসকল আপোনালোকে আহি ভাল পাব আহিব ভাল লাগিব আহিব গাইসকল এতিয়া আমি যাই আছোঁ আৰু ভিডিঅ'টো আৰু মই য'তে নেদেখাওঁ বেছি গাইসকল এতিয়া যাই আছোঁ আৰু ভিডিঅ'টো য'তে বেছি নেদেখাওঁ এখানে দেখুৱালোঁ লগতে শ্বেয়াৰ কৰিব লগতে ঘণ্টি বাজনটো লগাব ছাবস্ক্ৰাইব কৰি আৰু কিবা ভুল ভণ্টি লিখি মাতিব আৰু নতুন নতুন ভিডিঅ' আনিবলৈ চেষ্টা কৰিম গাইসকল এতিয়া ভিডিঅ'টো সমাপ্ত কৰোঁ জয় আই অসম।